অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম তো হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকক সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই ইয়াত চাওক মেগী চাহ আৰু মেগী লৈ গৰম পানী ল'লোঁ তো মানে আজি বিহু বুলি ৰাতিপুৱা মই মৰ্ণিং সোনকালে উঠি গ'লোঁ তো মেগী বনাই লওঁ পেট পূজা কৰি লওঁ চব দেখুৱাই আছোঁ তাৰপিছত এইফালে চাওক মা আৰু খুৰী এইফালে মাহ হালধি খুন্দাত ব্যস্ত থাম্বনেইলখন চাই গম পাইছে আপোনালোকে নিশ্চয় কি দেখাব গৈ আছোঁ আপোনালোকক চাই থাকিব এয়া আমাৰ টিকলেট খাই আছে এয়া মোবাইল লৈ goru bihu ajikali manu bihu porohi chato bihu তো মাহ হালধি খুন্দা ৰেডি লৈ গ'ল দেখিছে আমি এতিয়া গৰু গা ধুব যাম আৰু ইয়া আমাৰ সম্পূৰ্ণ লাও থেকেৰা বেঙেনা কোমোৰা সকলোবোৰ আছে পুৰা ৰেডি গৰু গা ধুৱাব লাগিব তো মাহ হালধি সানিবলৈ আমাৰ টিকলে লৈ গ'লেই মাহ হালধিখিনি দেখিছে আপোনালোকে তো অলপ ইয়াত আছে আৰু কিছুমান থাকি গৈছে এইখিনি খাবলৈ লাগিব এশ এবিধ এইয়া টিকলি মাহ হালধি লৈ আছে দেখিছে আপোনালোকে গৰুখিনি গা ধুৱাব লাগিব এতিয়া চাওক খুৰীয়ে ধূপ লগাই আছে সেৱা কৰিছে গৰুক তাৰপিছত হালধি সানিব মানে ৰাইজৰ গৰুখিনি নাহাৰ আগতে মানে ঘৰত নিয়মটো কৰি ল'ব লাগে তাৰপিছত নিয়মটো মানে কৰি লৈছোঁ ঘৰতে আৰু তাৰপিছত ৰাইজৰ গৰু একেলগে ধুৱাব যাম আমি আপোনালোকে দেখা পাব বাৰু আমাৰ ঘৰত মানে বৰ্তমান এতিয়া আমি ঘৰতে গা ধুৱাই লৈছোঁ তাৰপিছত ৰাইজৰ লগত গা ধুৱাব যাওঁ আপোনালোকক সম্পূৰ্ণ দেখুৱাম ঘৰৰ ওচৰতে আছে নদীখন মানে তাতে আহিব সকলোবোৰ মানুহ তো তালৈকে লৈ যাম আমি গৰুবোৰ তাক মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু তই বৰ হবি গৰ গৰু লগোৱাই নাই এফালৰখিনি লগোৱাই নাই লগা দে তো বাটলৈ ওলাই গৈছিলোঁ মানে গৰুখিনি অহা নাছিলে আমি অলপ দেৰিকৈ আহিব সকলোবোৰ আহিছিলে এতিয়া আহিছে মানে বৰ্তমান মই ওলাই বাটতে ওলাই আহিছিলোঁ তো ঘৰত যাব লাগিব এতিয়া ঘৰৰ পৰা যাই কিনে গৰুখিনি আনি আছে বাৰু খেতিতে ঘূৰাতে তো মই গৈ পিনে লৈ আহোঁ ফাইনেলি গৰুবোৰ আনিলোঁ এতিয়া গা ধুৱাম চাই থাকক আপোনালোকে Hey, jadi kan kau kan mau ngamon. Thoda mulai. লগোৱাৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে সকলোৱে যাতে ৰৈ যায় গৰুকেইটাক মাৰিব লাগে
তো ফাইনেলি গৰু গা ধোৱা চব খতম হৈ গ'ল আৰু মই ঘৰলৈ গৈ আছোঁ আৰু চাওক আপোনালোকে চাব পাৰে বহুত মানুহ আছে বহুত আপোনালোকে চালে উপভোগ কৰিলে কেনেকুৱা পালে জনাব নিশ্চয় কমেণ্টত আৰু আজি দিনটো কেনেকুৱা যায় কি হ'ব সকলো আপোনালোকে গম পাই থাকিব তো চাওক গৰুবিলাক এইবিলাক এতিয়াও আহি আছে সকলো সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ঘৰত এইটো সলাই লৈ আহিলোঁ এইটো লৈ আহিলোঁ তো বলক গা চা ধুই লওঁ অলপ ৰেষ্ট লৈ লওঁ তাৰপিছত আপোনালোকক সকলো দেখুৱাই যাম কি হৈ থাকিব আপোনালোকে চাই থাকিব ভিডিঅ'টো তো চাওক এইটো লৈ আহিলোঁ আৰু এইটো ইয়াত মানে আপোনাৰ এনেকৈ থ'ব লাগে এই ঘৰৰ গুৱাহাটীত ওপৰত এনেকৈ লগাই পিনে থৈ দিছোঁ লগাই পিনে থৈ দিম ভঁৰালৰ গাড়ীত আৰু মানে এইটো গোহালি ঘৰত এনেকৈ থৈ দিব লাগে চাওক থৈ দিছোঁ আৰু এইফালে এজনী আহিছে চিকিনি লগাব পাৰিবি চিকিনিয়ে লগাই থৈ দিছে এনেকৈ থৈ দিয়ে মানে এনেকৈ থৈ দিয়া হয় আৰু গা চা ধুই পিনে সকলো দেখাম আপোনালোকে চাই থাকিব 449 বিহু দিনত এইফালে লটাৰী খেল চলি আছে আৰু এইফালে মোৰ পাৰ্চেল এটা আহি গ'ল বিহু দিনতে আজি আৰু গৰু বিহু পাৰ্চেলটো মানে এতিয়া আনবক্সিং কৰিব দিছোঁ এইমাত্ৰ দি থৈ গৈছে পাৰ্চেলটো এই আনবক্সিং কৰি আছে লগৰজনে আনবক্সিং কৰে আনবক্সিং এই ভাল আহিলে হ'ল দেই সৰু অতি বোলে তই কচোন স্পৰ্টিং চাৰ্ট মোৰ পিঠিত মোৰ দুখচোন অ'কে 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 ন অ'কে সৰু হৈছে অকণমান হা সৰু হৈছে সৰু ছুটি বহুত ছুটি দি ল'লোঁ উল্টা পুল্টা এইটো মানে অলপ সৰু হ'ল চাইজটো ৰিটাৰ্ণ কৰিব লাগিব চাইজটো সৰু হৈ গ'ল যাব চ' কেনেকুৱা লাগিছে জনাবচোন চাৰ্টটো ভাল লাগিছিলে নে বেয়া লাগিছে কিন্তু ৰিটাৰ্ণ কৰিব লাগিব আৰু উপায় নাই ৰিটাৰ্ণ হৈ যাব নেকি মোৰ মতে আইডিয়া হ'ব যেন লাগিছে নাই নহয় চ' অলপ সৰু হ'ব টাইট হ'ব আৰু ন অলপ সৰু হ'ব টাইট হ'ব আৰু ন চ' ইমানেই আছিলে আৰু আজি কি হয় দেখুৱাই থাকিম এইফালে পূৰা চলি আছে তো দিনটো এনেকুৱাই গ'ল আৰু এতিয়া হ'ল ইভিনিং হৈ গ'ল মানে দিনটো আধা বেলাটো তেনেকৈয়ে গ'ল গৰু চৰু গা ধুৱাওঁতে আৰু এতিয়া ইভিনিং লটাৰী খেল হৈ আছে আপোনালোকে নিশ্চয় দেখিছে তো আপোনালোকক মই লটাৰী খেললৈ লৈ আহিলোঁ এতিয়া ইভিনিঙত তো চাওক এইফালে এয়া সকলো ৰেডি হৈ আছে দেখুৱাই থাকিম আপোনালোকে চাই থাকিব কি কৰিবা আহিছা তুমি লটাৰী খেল খেলিব আহিছোঁ লটাৰী খেল আৰু তুমি লটাৰী কি কাটিছা লাইভ পোৱা ৱেইট কৰা পাবা নিশ্চয় পাবা নতুন বস্তু পালে কি কৰিবা ব্ৰ পালে কি কৰিবা কৈ দিয়া গৰুজনী পালে হৈ যাব আৰু বাকী একো নালাগে এনেকৈ কেনেকৈ আমাৰ কিবা এটা দিব লাগিব না উপহাস হিচাপে আমাৰ উপহাস হিচাপে দিব লাগিব না কিবা এটা কিবা এটা দিবি অ'কে এই দিব দেই এই দেই গৰুজনী নেপালো সেই বেলেগ এটা লাগিলে আমাৰ গৰুজনী লাগিলে তোমাৰ দেই সকলো ৰাইজ আছে ইয়াত পূৰা মানে চলি আছে আমাৰ ভাগ্য লটাৰী আপোনালোকে চাব পাৰে উপভোগ কৰিব পাৰে বহুত বেছি মানুহ আছে একচুৱেলি মানে গাঁৱলীয়া ফূৰ্তি বোলে এনেকুৱাই মানে গাঁৱত ফূৰ্তি এনেকৈ কৰিছোঁ আৰু এইফালে এই আকৌ এটা আহি গ'ল হেপী বিহু সকলোকে জনাই দে এবাৰ নিশ্চয় একদম কি বস্তুটো কি বস্তু টিকেট কি হ'ব এইটো ভাগ্যৰ লটাৰী এইটো ঘৰত দিব নাপায় বোলে এতিয়া চুক্তি কৰা আছে দেই এতিয়া চুক্তি কৰা আছে গাই মাতা পুৰা মোৰ কপালত লিখা আছে ইনচে মিলিয়ে তই যদি গাই মাতা আমি কি দিম আমি কি দিম কুকুৰা LED হ'ব বাৰু যি নহওক দেখা যাব ন তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা নেক্সট ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতি আৰু শেষত কওঁ হেপী ৰঙালী বিহু সদায় হাঁহি থাকিব তিল দিন তাতে পাই জয় অসম